কোন হব কৰপতি পৰা আপোনালোকক স্বাগতম জনাইছো আমাৰ প্ৰশ্ন আপোনালোকৰ স্ক্ৰিনৰ সন্মুখত থাকিব আৰু আমাৰ প্ৰশ্নৰ উত্তৰ দিব সলমান আৰু শাহৰুখ ভাই অসমত পোন প্ৰথমবাৰৰ বাবে কোনে প্ৰথমতে লেট্ৰিন হাজি প্ৰথমতে হাগিছিল অপচন এ কুখেই অপচন বি টংকে অপচন সি যুগে অপচন ডি অতুল আৰু যদি তহতে কবা নৰা তেতিয়া হলি মোৰ আইবিৰ এটা হাফ লাগব নহলিব গেলা টপলা এটা লাগব নাস্তাই দি অসমৰ কোন ঠাইত মাক্সক হাগিছ বুলি কোৱা হয় নাম্বাৰ 1 ওদালগুৰি নাম্বাৰ 2 যোৰহাট নাম্বাৰ 3 লখিমপুৰ নাম্বাৰ 4 কামৰূপ আজি তহ দুটাই এটা প্ৰশ্নৰ উত্তৰ দিব পৰা নাই গটিকে আজি মই নিজেই প্ৰশ্ন সুধি নিজেই কৰপতি হৈ গৈছো আৰু মই আজি সেই ফুটিতে একপাক নাচিম ইটা ততে চাই থাকবি আজি আমাৰ অন্তিমটো নিশাৰ লাষ্ট প্ৰশ্ন এটা আছে যদি এই প্ৰশ্নটোৰ উত্তৰ দিব পাৰা তেনেহলে লগত 17,90,000 টকা দিয়া হ'ব 17,90,000 পাব সলমান খানে গা ধুতে কি সাবন ব্যৱহাৰ কৰে নাম্বাৰ 1 ভিভেল নাম্বাৰ 2 নিৰ্মা নাম্বাৰ 3 লাক্স নাম্বাৰ 4 ডেটল ইটো খাৰ সাবনহে ইউজ কৰে হয়নে নহয় কথাটো হয়নে নহয় সবে কও সলমান খান আৰু শাহৰুখ খানে আজি এটা প্ৰশ্নৰ উত্তৰ দিবা নল্লা এতে লাজ খাই মুচি বাকি যে নহওক ইটা হেড যাব আৰু তহ দুটা ভাত খাই যাবি কিন্তু ভাত নাখাও কাৰণে আসবি